ইয়াত আহি কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে ইয়াতে আহি ইয়াৰে যিটো মানে নেচাৰেল হয় প্ৰকৃতিৰ যিটো সৌন্দৰ্য সেইটো ভাল লাগিছে আহি দীপক আহি কেনেকুৱা লাগিছে কোৱা সেই দিব ক'ব দীপক মজা লাগিছে ইয়াতে ফটো উঠিব বৰ একদম টেনশ্যন নাই আহি যাওক হেল্ল' গাইজ গুড মৰ্ণিং তো আজি যাব ওলাইছোঁ আমি এটা অদ্ভুত জেগালৈ তো তেনেহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চালো মনলে উভতি আহে লৰালি তো গাইজ আমি পুৱা ওলালোঁ ঘৰৰ পৰা তো এতিয়া ঘৰৰ পৰা আমি গৈ আছোঁ ধাননি পথাৰৰ মাজে মাজে তো আমাৰ আগত এজন খুৰা গৈ আছে দেখিব পাব ৰ'ব এজন খুৰা গৈ আছে আগে আগে আমি গৈ আছোঁ পাছে পাছে এতিয়া খুৰাক পিছ পেলালোঁ তো ধুনীয়া সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া আমি তাৰ মাজে মাজে গৈ আছোঁ অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি সৰুতে শিকিছিলোঁ চবে আমি ভাই ভনী তথাপি হাতত তো এয়া আমি কুকুৰাঘাটত চক পাৰ হৈ আহিলোঁ টংলা পামে আৰু বেছি দূৰ নাই ইয়াৰ পৰা বলক তেনেহ'লে এনেকে কেনেকে পাৰ কৰোঁ জীৱন হাকো কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকৌ টংলা চক পাৰ হ'লোঁ পাৰ হৈ ইয়াৰ ৰেল ক্ৰচিং পালোঁ আহি তো এইবিলাক মানুহ ইয়াতে কেৱল টমটমেই টমটম এইটো আগত বম স্পীকাৰ এই দুজন আমি আগত গৈ আছোঁ আমাক পিছৰ পৰা ভিডিঅ' কৰি আছে সিহঁতে তো এইখন ৱেগনাৰ আহিছে ৱেগনাৰ টম পালচাৰ আইৰাই গ'ল আমি গৈ আছোঁ এতিয়া তো এইখন কিবা এখন স্কুল হয় কি স্কুল ক'ব পৰা নাই আপোনালোকে যদি গম পায় এইখন কমেণ্টত ক'বচোন স্কুলখনৰ নাম কি তো গাইজ আমি আহি ইয়াত অলপ ৰেষ্ট ল'লোঁ চাহ তাহ খালোঁ বহুত দূৰ আহিলোঁ ভাত লাগিলে অলপ চ' এতিয়া সিহঁত দুটা আছে তাতে আমি আকাশ আৰু মই ইয়াত এতিয়া আমি লাহে লাহে ইয়াৰ পৰা যাম আৰু আছে জেগা 20 কিলোমিটাৰ 30 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা এইখিনিয়ে আৰু তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে একদম বঢ়িয়া মজা হ'ব তো চাৰিওফালে সেউজীয়া কেৱল মাজত ৰাস্তাটো চাৰিওফালে মানে বাগান আছে তো আমি মাজেৰে গৈ আছোঁ ৰাস্তা ভাল ৰাস্তাৰ কাৰণে কোনো প্ৰব্লেম নাই তো আমি এতিয়া গৈ আছোঁ আৰু এখন ট্ৰেক্টৰ আহি আছে আগত চাওকচোন পাহাৰখন কি ধুনীয়া ভিউটো মাত্ৰ এইখিনি অলপ বেয়া ৰাস্তা কিন্তু ভিউটো সুন্দৰ ভিউ
ৰাখিব বেয়া অলপ লাহে লাহে গৈ আছো আমি সময়ো নৰখে ৰাখিব নোৱাৰো ধৰি সনৱালী শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিব নোৱাৰা ধৰি কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা দিলো আজি তো এইকেইজন পোৱালীয়ে মানে আমাক দেখা পাই পিছে পিছে দৌৰি আহিছে চাওকচোন কেনেকৈ দৌৰি আহিছে চাহপাতৰ গছ মানে আহিছে তো আহি আমাৰ গেটখন বৰ্তমান বন্ধ আছে তো সেইটো কাৰণত মানে ইয়াতে যোনজন মানে চকীদাৰ হয় ইয়াৰে পাৰ্মিশ্যন ল'ম এইজন পিছত আহি আছে মোৰ চকীদাৰজন এইজনৰ পাৰ্মিশ্যন লৈ আমি ভিতৰত সোমাম তো ভিতৰত সোমোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ ভিতৰৰ ভিউটো এইজন চকীদাৰজন হয় এইজনে গেটখন খুলি দিব হাই কৰি দিয়ে হাই এইকেইজন মোৰ লগ চাৰিজন আৰু এওঁ হ'ল চকীদাৰ এওঁ গেটটো খুলি দিব এতিয়া তো ইয়াত এইটো মানে কি ঘৰ ময়ো ক'ব নোৱাৰোঁ ভালকৈ আমি গাড়ী ইয়াত পাৰ্কিং কৰিলোঁ ইয়াত লিখা আছে কিবা কিবি আৰু ইয়াত লিখা আছে সম্পূৰ্ণ ফিল্ডখনৰ ডিটেইলছ তো ইয়াত কেমেৰাত আপোনালোকে উল্টা দেখা পাইছে তো তেনেহ'লে ব'লক ভিতৰলৈ সোমাই যাওঁ তেনেহ'লে সোমাই যাওঁ আহক নাই পানী নাই তো ইফালে চাওক এই একদম সিমূৰলৈ আৰু ইফালে চাওক একদম সিমূৰ বহু ৰ'দ আমি খোজকাঢ়ি গৈ আছোঁ সিমূৰলৈকে সিমূৰত ফটো উঠিম ফটো উঠি আকৌ ইয়াৰ আমাৰ পিছৰ ফালে যাম এই পাহাৰৰ ওচৰত তাত গৈও ফটো উঠি ইয়াৰ পৰা ঘৰলৈ যাম তেনেহ'লে কেইটামান শ্বট চাই থাকক আপোনালোকে পাই যাব তো গাইজ আমি ফটো উঠি আহিলোঁ এতিয়া এনেই অলপ ঠাইবিলাক ঘূৰিছোঁ আকাশ আছে কিবা কবি ভাই কেইফালে চাহ বাগান আমি ব্লগবিলাক মানে কি আৰু আজি কৰা মোৰ বাগান তো চাহৰে বাগান কেইফালে তো ব্লগটোৰ লগত বাগান দেখিব তো এতিয়াও এইফালে দেখাব গৰমত দেখাই দিব এইফালে চাই লওক আপোনালোকে ইফালেও বাগান সিফালেও বাগান চাহপাত লাগে ইয়াত আহিব পাৰে ইয়াৰ পৰা লৈ যাব পাতবিলাক ঘৰতে বনাব চাহ এয়া চলা খুলি আছে ফটো উঠিব এই কেমেৰামেন এজন বুল ইয়াত আহি কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে ইয়াতে আহি ইয়াৰে যিটো মানে নেচাৰেল হয় প্ৰকৃতিৰ যিটো সৌন্দৰ্য সেইটো ভাল লাগিছে আহি গতিকে আগলৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোক আহিব বৰ ধুনীয়া ঠাই দেখুৱাই দিয়া ফটোবিলাক দেখুৱাম তো দীপক আহি কেনেকুৱা লাগিছে কোৱা সেই দিব ক'ব দীপক মজা লাগিছে ইয়াতে ফটো উঠবা বৰ একদম টেনশ্যন নাই আহি যাব এইখিনিয়ে আৰু কি কবি আৰু লাইট জেট দেখিছে আপোনালোকে সেইকেইজন ৰাইডাৰ হয় আহি আছে আমাক খুন্দাই উৰাই এনেকৈ আমি ক'ব পৰা নাই বৰ্তমান ফালি ফুলি ৰাইডাৰ চাওক আপোনালোকে ফৌজকৈ বাঢ়ি গ'ল এই তো গাইজ আমি এতিয়া